guys, so welcome back to my YouTube channel Narendra Okham. মোৰ চেনেললৈ আপোনালোকক পুনৰবাৰ সকলোকে স্বাগতম কৰিলোঁ। আজি ভিডিঅ'টো খুবেই ইণ্টাৰেষ্টিং হ'ব গৈ আছে। ভিডিঅ'টো অকণো স্কিপ নকৰি শেষলৈকে চাই থাকিব আৰু যদি মোৰ ভিডিঅ'সমূহ চাই আপোনালোকে ভাল পায় প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে মোৰ এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ'সমূহৰ নটিফিকেশ্যনো আপোনালোকলৈ আগতীয়াকৈ যায়। সো আজি ভিডিঅ'টো মই বিশেষকৈ এছএছচি জিডিৰ ফিমেল কাট অফৰ ওপৰত আনিছোঁ। বহু মানে মই কেইদিনমানৰ আগতে এছএছচি জিডিৰ মেল কাট অফৰ ওপৰত এটা আনি থুলমূলকৈ হ'লেও আলোচনা কৰি এটা ভিডিঅ' আপলোড কৰিছিলোঁ। সেই ভিডিঅ'টো বহুতো মৰম দিছে, বহুতো কমেণ্ট কৰিছে যে ল'ৰা দাদা বাইদেউসকলে বা ভণ্টি ভাইটিসকলে কমেণ্ট কৰিছে যে ল'ৰা পদ মই কাট অফটো বনাই দিলোঁ। এতিয়া মানে বহুতো ভণ্টিসকলে বা বাইদেউসকলে কমেণ্ট কৰিছে যে ছোৱালীসকলে কমেণ্ট কৰিছে দাদা আমাৰ ছোৱালীৰ ওপৰত এটা ভিডিঅ' আনক কাট অফৰ কেনেকুৱা মানে কিমান যাব পাৰে, এক্সপেক্টেড কাট অফ কিমান যাব পাৰে বা ফিজিকেলৰ কাৰণে। চ' এনেকৈ মোক কমেণ্ট কৰি আছিলে, সেইকাৰণে মই আজি বিশেষকৈ এই ভিডিঅ'টো ছোৱালীসকলৰ বাবে মানে আনিছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। মই কিছুমান প্ৰিভিয়াছ ইয়াৰৰ ডাটাৰ ওপৰত এনালাইচিছ কৰি আজি 2023 ফিমেল কাট অফ কিমান যাব পাৰে ধুনীয়াকৈ আলোচনা কৰিম। আপোনালোকে ভিডিঅ'টো অকণমান স্কিপ নকৰি চাই থাকিব, কাৰণ আমি বেছি প্ৰিভিয়াছ ইয়াৰলৈ নাযাওঁ। আমাৰ যেতিয়াৰ পৰা নেকি আমাৰ এছএছচি জিডি এক্সামৰ নেগেটিভ মাৰ্কিং ছিষ্টেমটো আহিলে তেতিয়া সেই বছৰৰ পৰা আমি ডাটাসমূহ ল'ম, কাৰণ নেগেটিভ মাৰ্কিং নথকা অৱস্থাত এটা বেলেগ কাট অফ গৈছিল আৰু নেগেটিভ মাৰ্কিং অহাৰ পাছতো এটা বেলেগ কাট অফ গৈছে। কাৰণ জানেই নেগেটিভ মাৰ্ক নথকা অৱস্থাত একেবাৰে ল' চিলেকশ্যন প্ৰচেছ যদি একেবাৰে ফাইনেল মেৰিটত নাম আহিবলৈ 52 পাবই লাগিব, মানে এনেকুৱা 50ৰ ওপৰত যাব লাগিছিলে আমাৰ যিটো মেলৰ কাৰণে। চ' এইবাৰতো তেনেকুৱা হোৱা নাই। যেতিয়াৰ পৰা নেগেটিভ মাৰ্ক ছিষ্টেমটো আহিলে তেতিয়া ইমান নাম্বাৰ নাপালোঁ হয়। ফিজিকেলৰ কাৰণেতো আমাৰ OBC 29, ST SCটো কিমান 28ৰ পৰা এনেকৈ আহি গৈছিলে। আমাৰ OBC 29ৰ পৰা আমাৰ ফিজিকেলৰ কাৰণে নাম আহি গৈছিলে। চ' খুবেই মানে কম কাট অফ যাব ধৰিলে যেতিয়াৰ পৰা নেকি নেগেটিভ মাৰ্কিং ছিষ্টেমটো আহিলে। চ' এবাৰনো কিমান কাট অফ যাব তাকে লৈ আজি অকণমান আলোচনা কৰিম বুলি ভাবিছোঁ। চ' আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক। চ' বলক ভিডিঅ'টি আৰম্ভ কৰোঁ। আমি কিছুমান প্ৰিভিয়াছ ইয়াৰ ডাটাসমূহ চাওঁ। তাত ফিমেলৰ ফিজিকেলত কাট অফ কিমান গৈছিলে, তাৰপাছত মেডিকেলত কিমান কাট অফ বাঢ়িলে ফিজিকেলৰ পৰা, আকৌ মেডিকেলৰ পৰা ফাইনেল কাট অফ কিমান বাঢ়িলে, চ' লাষ্টত ফাইনেল কাট অফ কিমানৰ পৰা ষ্টাৰ্টিং হৈছিলে। আৰু এটা কথা কওঁ, আপোনালোকে ST ST কাষ্ট ৱাইজত নাযাব। আমি এনেকুৱা এটা মনতে ধাৰণা কৰি লওক যে মই এজন জেনেৰেল কেণ্ডিডেটছ, মই চাকৰি পাবলৈ হ'লে আটাইতকৈ মাৰ্কছ সৰহকৈ উঠাব লাগিব। কাৰণ জানি যিকোনো এটা চাকৰি ল'বৰ কাৰণে জেনেৰেলবিলাকৰ কাট অফ বেছি যায় বা ইহঁতৰ চিলেকশ্যনটো মানে অলপ কঠিন হয়, মানে নাম্বাৰ বেছি পাব লাগে। চ' আপোনালোকে ভাবক যে মই এজন ST কেণ্ডিডেট নহয়, SC নহয়, OBC নহয়, মই এজন জেনেৰেল কেণ্ডিডেট। মই জেনেৰেল কেণ্ডিডেটৰ মানে মাৰ্কছসমূহ কেৰি কৰিম। চ' তেতিয়া আপুনি যদি তেনেকৈ দি মনতে ভাবি এক্সামটো দিয়ে তেতিয়া আপুনি যিকোনো এটা পোষ্টত মানে আপোনাৰ নিজৰ কাষ্টত চাকৰি পোৱাৰ সম্ভাৱনা থাকে। যদি মই ST হয়, ST কাট অফ কম যায়, মই কমকৈ লিখিলেও হ'ব বা মই এনেকৈ যদি ভাবে, চ' তেতিয়া আপোনাৰ চাকৰিটো হোৱাৰ আশা কম থাকে। চ' আপুনি সদায় চবেই ভাবক যে মই এজন UR কেণ্ডিডেটৰ হয়, আনৰিজাৰ্ভ। চ' আনৰিজাৰ্ভত মই চাকৰিটো ল'ব লাগিব, তেতিয়া আপুনি নিজৰ কাষ্টত আৰামছে চকু মুদি চাকৰিটো পাই যাব। চ' বলকচোন আমি এতিয়া কিছুমান ডাটা এনালাইচিছ কৰোঁ প্ৰিভিয়াছ ইয়াৰৰ পৰা এবাৰ 23 ফিমেল কাট অফ কিমান যাব পাৰে। চ' ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু ভিডিঅ'টো লাইক কৰিব যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। চ' বলক ভিডিঅ'টি আৰম্ভ কৰোঁ। চ' গাইজ, এইখন হৈছে এছএছচি জিডিৰ ফিমেলৰ ফিজিকেল কাট অফৰ মানে নটিফিকেশ্যন। ইয়াত আমি এতিয়া দেখি পাম যে 2021 চনত ফিমেলৰ কাট অফ কিমান গৈছিলে আৰু এইবাৰ কিমান যাব। চ' আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। মই এতিয়া অকণমান আপোনালোকক দেখাই দিছোঁ। চ' 2021 চনত আমাৰ ফিমেলৰ কাট অফ কিমান গৈছিলে। চ' গাইজ, ইয়াতে চাওক, এইখন হৈছে SSFৰ। জানেই SSFৰ আমাৰ চেণ্ট্ৰেল ৱাইজ গোটেই আমাৰ ডিষ্ট্ৰিক্ট মানে ষ্টেট ৱাইজত কাট অফ নাযায়, আমাৰ এইটো চেণ্ট্ৰেল ৱাইজত যায়, অল ইণ্ডিয়া কাট অফ যায়। ইয়াতে চাওক, এতিয়া SSFৰ আমাৰ EWSৰ গৈছিলে ফিমেলৰ কাৰণে 67.76 আৰু SSFৰ গৈছিলে SCৰ 64
আৰু ST গৈছিলে 61 আৰু OBC গৈছিলে 70 আৰু UR গৈছিলে 72 সো এটো হৈছে SSF ৰ কাট অফ ফিমেলৰ 2021 চনৰ সো এতিয়া আমি চাও তললৈ আমাৰ আসামৰ কাট অফ কিমান গৈছিলে আমাৰ ছোৱালী সকলৰ ফিজিক্যালৰ কাৰণে সো ইয়াত আছে এখন আসাম ইয়াতে দেখিছো ওপৰ লিখা আছে কাট অফ ডিটেইলছ অফ ফিমেল ক্যান্ডিডেটস কোৱালিফাই এগেইনষ্ট state duty wise vacancy of force other than SSF আৰু SSF ৰ বাহিৰে এখিনি হৈছে state wise কাট অফ আমাৰ যদি ইয়াতে এতিয়া চাও আমি এতিয়া আৰু ইয়াতে দেখিছে জি মানে হৈছে ইয়াতে বুজাইছে যে জি মানে হৈছে জেনাৰেল ডিস্ট্ৰিক্ট আৰু বি হৈছে বি মানে হৈছে বৰ্ডাৰ ডিস্ট্ৰিক্ট যদি আমি আসামৰ ফিমেলৰ EWS ৰ চাও জেনাৰেল ডিস্ট্ৰিক্টত সো তেতিয়া আমাৰ কাট অফ গৈছিলে 25.41 নহয় জানো আৰু যদি বৰ্ডাৰ ডিস্ট্ৰিক্টত চাও SC তেতিয়া তাত গৈছিল 26 আৰু যদি আমি চাও জেনাৰেল ডিস্ট্ৰিক্টত SC তাত কাট অফ গৈছিল 28.12 আৰু যদি তাৰপিছত যদি চাও আমি জেনাৰেল ডিস্ট্ৰিক্ট ST তাত গৈছিল 29.03 আৰু যদি ST বৰ্ডাৰ ডিস্ট্ৰিক্টত চাও ইয়াতে আমাৰ কাট অফ গৈছিল 28.66 আৰু যদি আমি OBC চাও ইয়াতে 28.58 গৈছিলে বৰ্ডাৰ ডিস্ট্ৰিক্টত আৰু জেনাৰেল ডিস্ট্ৰিক্ট গৈছিল OBC 29.8 আৰু UR গৈছিল 30.07 আৰু হেৰি গৈছিল জেনাৰেল গৈছিল মানে জেনাৰেল ডিস্ট্ৰিক্ট UR গৈছিল 30.63 সো এয়া হৈছে আমাৰ মানে অসমৰ ছোৱালী সকলৰ কাট অফ যেটো নেকি ফিজিক্যালৰ কাৰণে লাগিছিল মানে প্ৰায় 30 কৈ ওপৰত যোৱা নাই 30 কৈ UR গৈছে মানে 30 পইণ্ট সো গাইস আপোনালোকে দেখিলে হেখনে হৈছে 2021 চনৰ ফিমেলৰ ফিজিক্যাল কাট অফৰ লিষ্টখন তেতিয়া আপোনালোকে তাতে এটা আনুমানিক হ'ব পাৰিব কাৰণ ৰিজন বিলাক কাৰণ এবাৰ কাট অফ নবহাৰ কাৰণটো কি হ'ব পাৰে আপোনালোকে নিজে এবাৰ ভাবি চাওক আনে আনৰ ভিডিও চাই ইমান যে হেকৈ থাকিব নালাগে নিজে এবাৰ ভাবি চাওক পাৰে কাৰণ যোৱাবাৰ ভেকেন্সি আছিল কম 25000 টোটাল ভেকেন্সি আছিল এবাৰ 50000 ডাবল ভেকেন্সি কাট অফ কম যাবই আৰু যোৱাবাৰতকৈ এবাৰ মানে কি হয় লৰছালি কম পৰীক্ষা দিয়া সংখ্যা সো এবাৰ কাট অফ কম না যায় বুলি কব কম যাও একেবাৰে কম না যায় ধৰিলক সেম থাকিব সেম হয়তো কমিবহে পাৰে যদি এবাৰ যোৱাবাৰ যদি 30 কৈ যদি ওপৰ নাছিলে বা একেবাৰে হাই UR যদি কাট অফ গৈছিল ফিমেলৰ PhD কাৰণে 30 কিবা 6 নে তেনেকে 63 এনে কিবা গৈছিল এবাৰ হয়তো 29.63 হেনেকে যাব হাইষ্ট UR সো এবাৰ মানে কাট অফটো কমিব হে কাৰণ এবাৰ ভেকেন্সি বহুত আছে আৰু লৰছলি সংখ্যা কম পৰীক্ষা দিয়া যোৱাবাৰতকৈ এবাৰ সো এছিল ফিমেলৰ কাট অফ যদি আপোনালোকে চাই ধৰিলক বেছি আপোনালোকে হেৰি কৰিব নালাগে আপোনালোকৰ মানে সেম থাকিব কমিবহে আপোনালোকৰ যদি হে মাৰ্কসটো আপুনি আনিব পাৰিছে 30 যদি আপুনি UR ক্যান্ডিডেট হয় আপুনি যদি 30 পাম বুলি আপোনাৰ আশা আছে আপুনি ফিজিক্যালত চান্সটো পাই যাব আৰু ফিজিক্যালত চান্সটো পালে নহব হয়নে আপোনালোকে ফিজিক্যালটো দিনো কি পাছ কৰিলে আপুনি ইমানকা এটা মাৰ্কস উঠাক যে আপুনি একেবাৰে এটো কি কয় হেৰি এটো কি কয় চাকৰিটো পাম সো আপুনি যদি ধৰিলক UR 30 গৈছে আৰু যদি কাট অফত কৈ যদি ফিজিক্যাল কাট অফত যদি আপোনাৰ 8 নম্বৰ 9 নম্বৰ যদি ছোৱালীৰ বেছি থাকে সো আপোনালোকে এটা মানে চাকৰি পোৱাৰ সম্ভাৱনা বহুত বেছি মানে একদম 100% মানে ক'ব পাৰি আৰু আপোনাৰ যদি ফিজিক্যাল কাট অফ 30 গৈছে ন আপুনি যদি ধৰিলক 38 মান আপোনাৰ মাৰ্কস আছে ছোৱালী সো আপুনি চকুমুদি বহি থাকিব লাগে যে আপুনি এটা চাকৰি পাই যাব হাতত সো আৰু তেনেকে ধৰিলক আমাৰ UR বেছিকে কাট অফ যায় যদি 8 নম্বৰ তাত আছে UR আপুনি চাকৰিটা পাব যদি ST আপোনাৰ যদি 6 নম্বৰ বা 5 নম্বৰ আছে আপুনি পাই যাব SC যদি হেনেকে 6 5 থাকে ST আৰু SC প্ৰায় সেম কাট অফ যায় OBC আৰু UR সমানকে যায় মানে প্ৰায় পইণ্টতে অলপ ফেফাৰ থাকে বা 1 নম্বৰ সো ধৰিলক মই কলে কথাখিনি আপুনি এজন UR ক্যান্ডিডেট বুলি পৰীক্ষাসমূহ দিয়ক আৰু কম্পিটিশনটো কৰক তেতিয়া আপুনি নিজৰ কাষ্টত আৰামত চকমুদি মানে চাকৰিটো পাই যাব সো এয়া আছিল ফিমেলৰ কাট অফ বিশেষ কোনাই সো ভিডিওটো সেকেন্ডে পালে জনাব সো আজিলৈ বাই বাই